हेलो फ्रेंड मैं जन्मनी आपनलोक सकलोके मोर चेनेलटोले पुनरबार स्वागतम जनाइछु। আজি মই আপোনালোকৰ কাৰণে এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব। হাই ফ্ৰেন্ড, এও কোন হয় সকলোৱে চিনি পাই চাগে। এও হৈছে জনপ্ৰিয় ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখা, সকলোৰে পৰিচিত। লগতে মোৰো বেছি প্ৰিয়, সেই কাৰণে মই তেওঁৰ কাৰণে এটা ভিডিঅ' বনাই দিলো। তেওঁ ডেইলি ব্লগ দিয়ে, সেই কাৰণে সকলোৰে বেছি প্ৰিয়, লগতে মোৰো প্ৰিয়। কিছুদিনৰ আগতে তেওঁ সোশ্যাল মিডিয়াৰ জৰিয়তে জানিবলৈ দিছিলে তেওঁ গৰ্ভৱতী হৈছে বুলি। সেই কাৰণে এই ভাল খবৰটোৰ কাৰণে সকলোৱে বাট চাই আছে। তেওঁ মাতৃ হৈছে। ল'ৰা হৈছে নে ছোৱালী হৈছে আপোনালোকৰো চাগে বহুত জানিবলৈ মন গৈছে। তেওঁ ফেচবুকৰ জৰিয়তে জানিবলৈ দিছে তেওঁ এটি কন্যা সন্তান জন্ম দিছে। আশা কৰোঁ কন্যা সন্তানটিও সুস্থ থাকক আৰু লগতে তেওঁ সুস্থ থাকক। এইখিনিতে মোৰ ফালৰ পৰা তেওঁ হাজবেণ্ড আৰু তেওঁলৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।